আপুনি 12 বাৰ ইলেকশ্যন খেলিলে সেই কথাটো দৰ্শকক অলপ কওকচোন ৰাইজক। মই ভাৰতৰ কাৰণ মই হাইস্কুল পাতিলোহি 53 চনত। 12 বাৰ যে নিৰ্বাচন খেলিলে সেই কথাটো কওকচোন। মই 12 বছৰ শিক্ষকতা কৰিলোঁ, তাৰপিছত নিৰ্বাচনত নামিলোঁ। নিৰ্বাচন খেলি পেলাই মই কোনো দল নললোঁ। দল নোহোৱালৈকে 4 বাৰ জিকিলোঁ, 12 বাৰ ইলেকশ্যন খেলিলোঁ। চব দলক হেৰুৱালোঁ, ভাৰতবৰ্ষৰ যিমানবোৰ দল আছে 4 বাৰ জিকিলোঁ আৰু শিক্ষামন্ত্ৰী হ'লোঁ। শিক্ষামন্ত্ৰী হৈ অসমত যিটো প্ৰৱৰ্তন কৰিলোঁ ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিলে। মধ্যাহ্নভোজনটো প্ৰেমৰ পৰাই অসমত শিক্ষামন্ত্ৰী হৈ প্ৰথম অসমত তৈয়াৰ কৰিছে। মধ্যাহ্নভোজন সেইটো গোটেই ভাৰতবৰ্ষই ল'লে। কেন্দ্ৰীয় আঁচনি হ'ল মধ্যাহ্নভোজন। প্ৰেমৰ পৰাই আদৰ্শ দেখুৱালে। গান্ধীজীৰ দেশত, শংকৰ মাধৱৰ দেশত, শ্ৰীকৃষ্ণৰ, ৰামচন্দ্ৰৰ, পৰশুৰামৰ দেশৰ পৰা প্ৰথম শিক্ষামন্ত্ৰী হৈ মধ্যাহ্নভোজনটো দেখুৱালে। ভাৰতবৰ্ষত হৈ কেন্দ্ৰীয় আঁচনি হ'ল। প্ৰেমৰ পৰাই শিক্ষামন্ত্ৰী হৈ অসমত শিক্ষকসকলৰ পেঞ্চন কৰিলে। ভাৰতবৰ্ষৰ ভিতৰত গোটেই ভাৰতবৰ্ষৰ শিক্ষকসকলৰ পেঞ্চন হ'ল। প্ৰেমৰ পৰাই অসমত একেবাৰে দুখীয়া কৰ্মচাৰী মাষ্টাৰ হ'ল। 32,000 মাষ্টাৰ হ'ল। PWD, END, ইৰিগেশ্যন, ফৰেষ্ট, ইনলেণ্ড ৱাটাৰ, 5টা ডিপাৰ্টমেণ্টৰ অসমৰ 32,000 মাষ্টাৰ বনোৱাক চৰকাৰী চাকৰি কৰিলে। ছাৰ্ভিচ কণ্ট্ৰাক্ট ৰুল কৰি পেলাই সেইটো গোটেই ভাৰতবৰ্ষত এতিয়া মাষ্টাৰ ৰোলবিলাক ছাৰ্ভিচ ৰুল হ'ল। প্ৰেমৰ পৰাই যিটো ধৰিলে, শ্ৰীকৃষ্ণৰ যেনেকৈ ভাৰতবৰ্ষৰ নেতৃত্ব ল'লে, ৰামচন্দ্ৰই ভাৰতবৰ্ষৰ নেতৃত্ব ল'লে, পৰশুৰামে ল'লে, শংকৰদেৱে ল'লে। শংকৰদেৱৰ কলাক্ষেত্ৰ লাচিতৰ প্ৰতিমূৰ্তি এতিয়া দিল্লীত হৈছে। প্ৰেমৰ পৰাই শিক্ষামন্ত্ৰী হৈ অসমত যি 3টা কাম কৰিলে, মধ্যাহ্নভোজন, শিক্ষকৰ পেঞ্চন, মাষ্টাৰ ৰোলৰ চৰকাৰীকৰণ ভাৰতবৰ্ষত হৈছে। এই মই উত্তৰ পূৰ্বৰ প্ৰতিনিধি কৰিলোঁ। কোনো দলত নোহোৱাকৈ চব দলক হেৰুৱালোঁ। 12 বাৰ ইলেকশ্যন খেলি 4 বাৰ জিকিলোঁ। 1/3 গুৰুদেৱ নাম ভকত প্ৰথম স্পীকাৰ হ'ল। PSC চেয়াৰমেন হ'ল প্ৰফুল্ল মহন্তৰ 10 বছৰত 18,000 কোটি, হিতেশ্বৰৰ 8 বছৰত 4,000 কোটি, 32,000 22,000 বাজেট বহিৰ্ভূতৰ হিচাপ ধৰি ৰেগুলাৰাইজ কৰিলোঁ।